নমস্কাৰ পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে স্মাৰ্ট বয় আসাম। ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰভিতৰ কাৰণে বনোৱা হৈছে, চ' কোনো গাত পাতি নলয়। চ' তোমালোকে থাম্বনেইলত তাতে চাই গম পালে আজি আমি কোনজন পণ্ডিতক আমাৰ মাজত আনিছো। চ' ভিডিঅ'টো এণ্টাৰলৈকে চাই থাকিবা। অকাত আছে কাৰণে এয়া কণী খাই আছো, নিজৰ কণী। নীলাজীহঁত ভালকে চাই ল, তহঁতৰ কণী খাবলৈ যোৱা নাই, কিন্তু মই নিজৰ কণী খাইছো, নিজে কিনি আনি খাইছো। সেই অকাত দা, তুমি নিজৰ কণী খাইছা নে ফাৰ্মৰ কণী খাইছা? নিজৰ কণী নাখাবা, কালা কাটিবলৈ মানুহ আছে। চ' ব্ৰইলাৰ কণী খাবা, নিজৰ কণী নাখাবা। আমাৰ অকাত না আমি নিজৰ কণী খাবলৈ, কিন্তু তোৰ নিচিনা নিজৰ কণী খাই আমি ফিটাহিমা মানুহ আমি নহয়। উফ ৰাম, সি কালা নিজৰ কণী খাইছে, লোকৰ কণী খাইছে, আমাৰনো কি হয়? আমি কালা তাৰ সি নিজৰ কণী কাটি খাই পেলাবা, তোৰ নিজৰ কণী কাটি খাওঁ কি কওঁ, আমাৰ কি দৰকাৰ? আকৌ তোৰ তাত কালা কণী খোৱা আছে বুলি দলিবলৈ আমি কোন? তোৰো যে আৰু কথা। অকাত আছে কাৰণে বছৰৰ শেষৰ দিনটোতো খাই আছো, চাই ল মাংস। নীলাজীহঁত তহঁতৰ অকাত আছে জানো? অকাত থাকিলে কবি। এইপিনে চাই ল, এইপিনে চা, এইবিলাক গাজৰ নহয় আকৌ মাংস হয়, চাই ল মাংস। কোনে কোনে মাংস খোৱা নাই? চ' মাংস খাই নাপোৱা যদি আমাৰ অকাত দা ওচৰলৈ যোৱা, তেওঁ বহুত খুৱাব তোমাক, তেওঁ অকাত বহুত আছে। যাব লাগিব, মাংস খাই পোৱা নাই, তাত খাই আহিব লাগিব। আরে ভাই এশটাই সাপোর্ট করলে 10টাই ভুকিব আইবে আৰু যাবি কুকুৰা ছাগলী চুৰ কৰিবলৈ, তহঁতক কালা 10টা নেখাই মৰম কৰিব তোক। এই ভিডিঅ'টো চাই কিবা ভাল পালানে? জানিছো একো ভাল পোৱা নাই, কাৰণ হায়াৰ ছেকেণ্ডেৰী এক্সাম চলি আছে, তাৰ মাজতো চেনেলটো ডাউন নহওক বুলি চ' ঠিকে ভিডিঅ' এটা দি দিলোঁ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু চেনেলটো কৰি দিবা ছাবস্ক্ৰাইব। চ' নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে অহা দিলে এৰিলোঁ। বাই, হাঁহি থাকা আৰু সুখত থাকা।